নমস্কাৰ বন্ধু বান্ধৱীসকল, মই উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া আমাৰ ঘৰৰ কাম ইমানখিনি আগবাঢ়িছেগৈ, আপোনালোককো দেখুৱাওঁ বুলি ভাবিলোঁ। মাটিখিনি যিহেতু দ আছিলে, সেইকাৰণে মানে বহুতখিনি মাটিয়ে উঠাবলগীয়া হৈছে। তাৰপিছত এইফালে সৰুকৈ এটা পুখুৰী খান্দিছে আৰু মাটি উঠাবই লাগিব। বেটি যিহেতু গা বেয়া কৰিলে, সেইকাৰণে কামটো অকণমান ৰখি গ'ল আৰু তাৰপিছত আৰু এদিনমান লাগিব আৰু মাটি পেলাবলৈ সময়। তাৰপিছত এইফালে কেনেকুৱা লাগিছে আমাৰ ঠাইডোখৰ জনাবচোন। তাৰপিছত এইফালে দেখিছেনে টিউবৱেলটো পোত খাই গ'ল নহয়, ইমান মানে মাটি তুলিবলগীয়া হ'ল। আকৌ উঘালিব লাগিব টিউবৱেলটো। এয়া মই মানে মাটি পেলাওঁতে যাবলৈ নোৱাৰিলোঁ, তাৰপিছতহে গৈছোঁ। তাৰপিছত এইফালে জেওৰা ভেটি দিছে আৰু পানী লাগে নেকি? ভৰি দিব। ভৰি দিব।